Pini Daithor Higher Secondary School Pen Daithor Police Station along Kapang Thurasai Kedeng. Sonsi Pini Duwar Bagori Lakan Koratro Constituency Kaparlo Daithor Police Station along Daithor Higher Secondary School Sub Teacher Daithor HSS Pen Japonsi Pini Daithor Police Station along Kapang Thurasai Kedeng. Lapen pu teacher pen rada phanklar dak pen kapachinike Pini Bangso Sai Kedeng nang koke lapu hello. Majok hem tu natum sitame hemalong kachapang thura kinang sot athema hemalong kasa urjong si dokok lepute keso sitame thetan long lok na thek athema chitim pati long lo lepute bangso chitim muni da phan chek long lo lepute theta na keso long lok ji lapen ke kithu ki oi pusitame angnim jong si munit ingnim long lo lepute bemar long lok ta thek lasi ajad office long sitame kapang thur ed nang ji pusi pharangkya thengno rada phan pachini pon Lapen ke Daithor Police Station OC pusitame kachoro pajirpon. Athema lapusona kapang thurasai kedengke me piklo lake munida tuma ogapran ke permission jia phanlo. Lapen ke sopen kapajok jia sailo. Lasi Daithor Higher Secondary School Lothan Bang pen. Lapen ke sopen kapajok asailo. Lasi Daithor Higher Secondary School Lothan Bang. Lapen school student atuma phan ta kachoro pajirpon. Tang ti prangke thengno kaning jalam arjusina. News Take Report karbi anglong 24/7 News. তেওঁলোকে নিজৰ সেৱা আগবঢ়াইছে আৰু অনুষ্ঠানটো আমি সদায় সুন্দৰ আৰু প্ৰফুল্লিত কৰি আমি প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি আমি ইয়াৰ যিখিনি দুখীয়া মানুহ আছে সেই মানুহখিনিক আমি কিছুমান সহায় সহযোগিতা আগবঢ়াই আমি অনুষ্ঠানটো মানে প্ৰতি ক্ষেত্ৰতে আমি এনএছএছ যোগেদি আগবঢ়াই যাবলৈ সক্ষম হৈছো আৰু আমি সফলতা লাভ কৰিছো আজিও আমি এই তাৰিখে আজি যিটো তাৰিখ এই তাৰিখত আজি আপোনালোকৰ সহযোগিতাত আমাৰ দেখাবলৈ পাই আমি নিজকে আমি গৌৰৱ অনুভৱ কৰিছো আৰু আমাৰ শ্ৰদ্ধাৰ ছাৰেও আমাক বহুখিনি অব্যাহত কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক তেখেতে আমাক মানে বিভিন্ন ধৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আৰু বৰ্তমানলৈ আগবঢ়াই যাব আৰু গতিকে ইয়াকে কৈ আমি আজি এই অনুষ্ঠানত মানে আজিৰ ক্ষেত্ৰত আমি এই স্বচ্ছতা সামৰণি মাৰিছো আৰু অহাকালিলৈ আমি মাৰ্কেট প্লেছত আৰম্ভ কৰিম বুলি কথা ৰাখিছোঁ জনাইছোঁ আমাৰ দেইথৰ হায়াৰ ছেকেণ্ডাৰী NSS নেশ্যনেল ছাৰ্ভিচ স্কিমৰ সমূহ কাৰ্যকৰ্তাসকললৈ তেওঁলোক আজি আমাৰ দেইথৰ থানাত উপস্থিত হৈ আমাৰ থানাৰ মানে চাৰিওফালটো মানে চফা কৰে ইয়াত আমাৰ মানে প্ৰত্যেকজন ব্যক্তিয়ে মানে আচলতে মানে এই মানে যিটো আমাৰ পৰিষ্কাৰ চাফাৰ এটা মানে অংশীদাৰ হ'ব লাগে আজি যদি আমি আমাৰ স্বচ্ছ ভাৰত যিটো আমাৰ মিছন গৈ আছে তাৰ প্ৰতি যদি লক্ষ্য ৰাখি প্ৰত্যেকজনে যদি আমাৰ স্বতঃস্ফূৰ্তভাৱে যদি ওলাই আহে আমি নিজৰ মানে চাৰিওফালটো যদি চাফা কৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু লগতে আমাৰ পৰিৱেশতো সুন্দৰ হয় সেই হেতুকে মই আমাৰ ৰমেন ফুকন ডাঙৰীয়া তেখেতে আমাৰ NSS গোটৰ এজন অফিচাৰ হয় তেখেতক ধন্যবাদ জনাইছোঁ আৰু উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ tum pini ke claim ke da maputhak la pen kwan mi pon ma la pen ke bang gilang claim lang ma la pen la son kaliterang bong mang tum claim lang ma kam la bang su thak tham tha ini tum ke la lo tembom ko kai talam ne ka kuna sigite do ma ge sapha nang ko ini tum dak de dalo na hok tan ini tum pakar ga nei mati hem kunon ajak no lat kunon ajak no tan ini tum sapha ge an ki do ni angge ini tum tembom ko itu tum hem kunon ajak kunon tan ini tum sapha ge nang ji atunon ge dingru ge so tan bad bom lo kila sindi tum kai kita mi hemrit kunon hok kunon paklar ben si do ni nang men ko son lo nilingan anjali lekiti nang tum school ke ini tum school ne ke haya Daithor haya secondary জনাইছোঁ আমাৰ দেইথৰ হায়াৰ ছেকেণ্ডাৰী NSS নেশ্যনেল ছাৰ্ভিচ স্কিমৰ সমূহ কাৰ্যকৰ্তাসকললৈ তেওঁলোক আজি আমাৰ দেইথৰ থানাত উপস্থিত হৈ আমাৰ থানাৰ মানে চাৰিওফালটো মানে চফা কৰে ইয়াত আমাৰ মানে প্ৰত্যেকজন ব্যক্তিয়ে মানে আচলতে মানে এই মানে যিটো আমাৰ পৰিষ্কাৰ চাফাৰ এটা মানে অংশীদাৰ হ'ব লাগে আজি যদি আমি আমাৰ স্বচ্ছ ভাৰত যিটো আমাৰ মিছন গৈ আছে তাৰ প্ৰতি যদি লক্ষ্য ৰাখি প্ৰত্যেকজনে যদি আমাৰ স্বতঃস্ফূৰ্তভাৱে যদি ওলাই আহে আমি নিজৰ মানে চাৰিওফালটো যদি চাফা কৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু লগতে আমাৰ পৰিৱেশতো সুন্দৰ হয় সেই হেতুকে মই আমাৰ ৰমেন ফুকন ডাঙৰীয়া তেখেতে আমাৰ NSS গোটৰ এজন অফিচাৰ হয় তেখেতক ধন্যবাদ জনাইছোঁ আৰু উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ thank you